হেল্ল' ভিউৱাৰ্ছ, মই পুপালি আপোনালোক সকলোলৈকে মোৰ চেনেল মিছ পুপালিলৈ স্বাগতম জনাইছোঁ। আজি আপোনালোকৰ বাবে লৈ আহিছোঁ এটা নতুন ৰেচিপি, বাদাম বিলাহীৰ লগত পনীৰৰ ৰেচিপি। আমাক প্ৰথমতে লাগিব এটা পিঁয়াজ, 3টামান বিলাহী আৰু কেইফুটামান নহৰু। এতিয়া কেৰাহীটোত অকণমান তেল দি তাত এই গোটেইখিনি বস্তু ঢালি দি ভাজি থাকিব লাগিব। আপোনালোকে ইয়াত 2 মিনিটমান ভাজিলেই হৈ গ'ল। ইয়াত জলকীয়া দি দিব আৰু অকণমান নিমখ আৰু অকণমান হালধি গুড়া দি ভাজি থাকিব। এয়া আমাৰ ভাজা হৈ গ'ল, এতিয়া নমাব পাৰিম। বিলাহীখিনি ঠাণ্ডা হোৱাৰ পিছত আপোনালোকে মিক্সিত গুড়া কৰি ল'ব গোটেইখিনি ভালকৈ। এতিয়া পনীৰখিনি প্ৰথমতে বাটাৰ দি অকণমান ভাজি ল'ব, বেছিকৈ ভাজিব নালাগে, অকণমান ভাজিলেই হৈ গ'ল। তাত অকণমান নিমখ ছটিয়াই দিব। পনীৰখিনি নমোৱাৰ পিছত এতিয়া এমুঠিমান বাদাম লৈ আপোনালোকে মিক্সিত ভালকৈ গুড়া কৰি ল'ব। এতিয়া কেৰাহীত আকৌ 1 চামুচ বাটাৰ দি দিছোঁ। তাৰপিছত বাদামৰ গুড়াখিনি আপোনালোকে দি ভাজি থাকিব। এতিয়া তাত প্ৰথমে হালধি গুড়া অকণমান, নিমখ সোৱাদ অনুসৰি, জিৰা গুড়া আৰু জলকীয়া পাউডাৰ আৰু পনীৰ মছলা অলপ দি আপোনালোকে লৰাই থাকিব। মই বাটাৰ ইউজ কৰিছোঁ কাৰণ বাটাৰ দিলে টেষ্টি হয় খাবলৈ আৰু টেঙা ভাৱটো অকণমান কমি যায়। 1 মিনিটমান সময় ভাজাৰ পিছত এতিয়া বাদামখিনি অঁতৰাই মাজত অকণমান বাটাৰ দি বিলাহীখিনি আপোনালোকে দি দিব। এতিয়া ভালকৈ গোটেইখিনি মিক্স কৰি থাকিব। যিহেতু মছলাখিনি প্ৰথমতে দিয়া হ'ল, এতিয়া ভালকৈ ভাজি থাকিলেই হ'ল যেতিয়ালৈকে তেলখিনি ইয়াৰ পৰা ছেপাৰেট হৈ নাযায়। আপোনালোকে পানী অকণমান দি পেলাই ভাজি থাকিব পাৰে। ময়ো পানী অকণমান দি দিছোঁ কাৰণ তলত লাগি যাব পাৰে, সেইকাৰণে পানী অকণমান দি ভাজি থাকিব। মোৰ ভাজি হৈ গ'ল। ভাজি হোৱাৰ পিছত আপোনালোকে যিমান পানী লাগে সিমান আপোনালোকে জোখমতে পানী দি দিব। যেতিয়া ভালকৈ উতল আহিব তেতিয়া আপোনালোকে পনীৰখিনি তাত ঢালি দিব। এতিয়া জোলত পনীৰখিনিৰ পৰা টেষ্ট পূৰা আহি গৈছে। এতিয়া নমাব হৈ গ'ল। নমোৱাৰ আগত আপোনালোকে প্ৰথমতে একেবাৰে নমোৱাৰ সময়ত আপোনালোকে তাত গাখীৰ 3 চামুচ দি দিব, তেতিয়া টেষ্টটো আৰু ভাল লাগিব খাই। তাৰপিছত আৰু 2 মিনিটমান উতলাই দিলে হৈ যাব। এয়া আমাৰ ৰেডি হৈ গ'ল পনীৰ কাৰী। খাবলৈও বহুত টেষ্টি, দেখিবলৈও বিৰাট ধুনীয়া লাগিছে। আপোনালোকে নিশ্চয় ট্ৰাই কৰিব।